নমস্কাৰ, আজি হৈছে 8 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক সম্পূৰ্ণ। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহে শুক্ৰবাৰে গুৱাহাটীত অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকা বৈঠকখনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে অসমক অধিক বিকশিত হোৱাৰ বাবে আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব কেন্দ্ৰ চৰকাৰে। ব্যক্তিগত বিনিয়োগসমূহ আকৰ্ষিত কৰাৰ বাবে বানপানীৰ পৰা সুৰক্ষিত তথা বানমুক্ত হৈ উঠাটো এক অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। তেওঁ কয় যে ৰাজ্যখন এক দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব, যিয়ে আগন্তুক দশকসমূহলৈ বানপানীৰ পৰা সুৰক্ষা প্ৰদান কৰিব অসমক। গৃহমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ আৰ্দ্ৰভূমিসমূহৰ সুৰক্ষা আৰু পুনৰ্জীৱিতকৰণৰ লগতে সেইবোৰৰ ধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে এক দৃঢ় কাৰ্যপন্থা প্ৰস্তুত কৰিব লাগে, যাতে সেইবোৰে বানপানীৰ সময়ত জলাশয় হিচাপেও কাম কৰিব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনে জলাশয়সমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাৰ উপৰি সেই আইন প্ৰৱৰ্তনৰ বাবে এক প্ৰণালী সাজু কৰাকে ধৰি এই ক্ষেত্ৰত সকলো পদক্ষেপ ল'ব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনত বানপানী হ্ৰাস কৰাৰ বাবে অৰুণাচল প্ৰদেশ আদিৰ জলবিদ্যুৎ প্ৰকল্পবোৰত অধিক বান নিয়ন্ত্ৰণ সুৰক্ষণ জলাশয় বা ফ্লাড মডাৰেশ্যন ষ্ট'ৰেজ ৰিজাৰ্ভাৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শীঘ্ৰেই জলশক্তি মন্ত্ৰালয়, শক্তি মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এখন বৈঠক আহ্বান কৰিব কেন্দ্ৰীয় চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। কৰোনাৰ পাছত মানুহ চলিব নোৱাৰা হৈছে, তেনে সময়ত বিজেপিয়ে পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় নিৰ্মাণ কৰি মুকলি কৰিছে। অসমত ভাল হস্পিটাল নাই, কিন্তু কোটি টকাৰ কাৰ্যালয় আছে। হিমন্ত বিশ্ব শৰ্মাই ভাল স্কুল বনাব নোৱাৰিলে, কিন্তু কাৰ্যালয় ঠিকেই নিৰ্মাণ কৰিছে। অসমীয়াৰ মূৰত কঁঠাল ভাঙি লুটপাট কৰিছে বিজেপিয়ে। আজি জিলিকি থকা বিজেপিৰ কাৰ্যালয় এদিন বিবাহ ভৱন হ'ব। এই মন্তব্য আগবঢ়াই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে কৰোনাৰ পাছত মানুহ চলিব নোৱাৰা হৈছে, তেনে সময়ত বিজেপিয়ে পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় নিৰ্মাণ কৰি মুকলি কৰিছে। অসমত ভাল হস্পিটাল নাই, কিন্তু কোটি টকাৰ কাৰ্যালয় আছে। হিমন্ত বিশ্ব শৰ্মাই ভাল স্কুল বনাব নোৱাৰিলে, কিন্তু কাৰ্যালয় ঠিকেই নিৰ্মাণ কৰিছে। অসমীয়াৰ মূৰত কঁঠাল ভাঙি লুটপাট কৰিছে বিজেপিয়ে। আজি জিলিকি থকা বিজেপিৰ কাৰ্যালয় এদিন বিবাহ ভৱন হ'ব বুলি অখিল গগৈয়ে মন্তব্য আগবঢ়ায়। দিব লৈছোঁ পৰৱৰ্তী খবৰ। গাৰোৱাল হিমালয়ৰ বুকুত উদ্ধাৰ হ'ল অসমৰ দীপশিখাৰ মৃতদেহ। হিমস্খলনৰ পিছৰে পৰা নিখোজ হৈ আছিল গুৱাহাটীৰ পৰীক্ষাৰ্থী পৰ্বতাৰোহী দীপশিখা হাজৰিকা। NDRF, SDRF আৰু বায়ু সেনাৰ উদ্ধাৰ অভিযান অব্যাহত। শনিবাৰে উদ্ধাৰ হ'ল 7টাকৈ মৃতদেহ। এই পৰ্যন্ত নিখোজ হৈ থকা 33গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন 3 পৰ্বতাৰোহী। আৰু গাৰোৱাল হিমালয়ৰ বুকুত উদ্ধাৰ হ'ল অসমৰ দীপশিখাৰ মৃতদেহ। হিমস্খলনৰ পিছৰে পৰা নিখোজ হৈ আছিল গুৱাহাটীৰ প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী দীপশিখা হাজৰিকা। NDRF, SDRF আৰু বায়ু সেনাৰ উদ্ধাৰ অভিযান অব্যাহত। শনিবাৰে উদ্ধাৰ হ'ল 7টাকৈ মৃতদেহ। এই পৰ্যন্ত নিখোজ হৈ থকা 33গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন 3 পৰ্বতাৰোহী।